हाय फ्रेंड्स, आज मैं आपनालोকক बनाई देखुवाम नानकाटा बिस्कुट। तार बारे आमाक की सामग्री प्रयोजन हबो आरु केनेকৈ बनालो आहकसोन चाओ। प्रथमे मैं लैसो याते घी 1 कप आरु घीखिनि अकनमान चामच दि फेटि लम। घीखिनि एकेबारे गली जोৱা घी हब नालागे, अलप गुटा गुटा হৈ থকা हब लागे, तेतिया बेसी ভাল হয়। आरु मैं याते দি দিছো চেনি। চেনিखिनि गुड़ी কৰি লোৱা চেনি হয় आरु চেনি নিজৰ সোৱাদ অনুসৰি দিলেই হ'ল। मैं याते डाঙৰ চামুচখনেৰে 3 চামুচ দিছো, দৰকাৰ হলে আকৌ দিম। आरु गुटेखिनि भालदरे एनेকৈ मिहলাই কৰি ল'ব লাগিব। आरु এতিয়া ইয়াতে দিম মই 1 কাপ বেসন। বেসনখিনি ভালকে চালি লৈছো आरु बेसनखिनि দি পেলাই এইখিনি ভালদৰে এনেকৈ ফেটি ল'ব লাগিব। आरु एतिया मैं याते দি দিছো सुजी। सुजी दिছো मैं 2 टेबलस्पून आरु सुजीखिनि দি পেলাইও আকৌ ভালদৰে মিহলাই ললো। এতিয়া মই ইয়াতে দিম ময়দা। ময়দা দিছো 1 কাপ आरु आधा। कम कम के दी गुटेखिनि मिहलाई लम भालदरे। এতিয়া এইখিনি মই এনেকৈ হাতেৰে মিহলাই লৈছো। या হৈ গ'ল আৰু এতিয়া এনেকৈ লাডু বনাই পেৰা নিচিনা শেপ দি দিম। এইটো আৰু এনেকৈ এয়া গোটেইখিনি এনেকৈ বনাই ললো। আৰু এতিয়া মই ইয়াতে অকণ গাখীৰ, বেছি নহয় একেবাৰে নিয়মটো অকণমান সানি লৈছো আৰু ওপৰত কাজু আৰু খিচমিচ অলপ দি দিম। ইয়াৰ সলনি আপোনালোকে চেৰি ব্যৱহাৰ কৰিব পাৰে বা বাদাম। এনেকৈ গোটেইখিনিতে দি লম। আজি যেহেতু মই বিস্কুটখিনি অভেনত বনাম, সেইবাবে এয়া 10 মিনিটৰ কাৰণে প্ৰিহিট হ'বলৈ দিলো। দহ মিনিট হৈ গ'ল। এতিয়া মই এয়া এইখিনি তাত দি দিছো। আৰু 15 মিনিটৰ কাৰণে
বেক হ'বলৈ দিম। টেম্পাৰেচাৰ 180 দিছোঁ। এয়া চাওক কিমান ধুনীয়াকৈ ফুলি আহিছে। এইখিনিয়ে হৈ গৈছে। 3 মিনিটমান ৰাখিম। তাৰপিছত এয়া মই নমাই ল'লোঁ। সঁচাকৈ বহুত ধুনীয়া হয় আৰু খাবলৈও বিৰাট টেষ্টি হয়। আপোনালোকে অভেন নাথাকিলে কেৰাহীটো বনাব পাৰে। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ কমেণ্ট কৰিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব।